সখা সখা তুমি মোক এতিয়া কদাপি নিদিবা বাধা। চাওঁচোন বাৰু সখা, কি দ্ৰব্য লৈ আনিছা তুমি মোৰ বাবে? লেখাবা সখা ওয়ে শিবু নিহৰি হে কমুঠি ধৰি মুঠি ধৰি খাইবা ভোজতে ধৰিলা লক্ষ্মী খুদ স্বাদু দ্ৰব্য এয়া। সখা এইবাবে তুমি মোক এই দ্ৰব্য দিবলৈ সখা অস্বীকাৰ কৰিছিলা। মই হলে সখা একোকে পচিব পৰা নাই। খুজি মাগি অনা সেই সামান্য শুকান চাউল কেইমুঠিমান মই তোমাক কেনেকৈ দিওঁ সখা? সেই ভাবিয়েই সংকোচ জাগিছিল মনত। শুনা ভালদৰে, তুমি সামান্য বুলি ভবা এই চাউল কেইমুঠি মোক যে আজি কিমান আনন্দ দিছে তুমি তাক উপলব্ধি কৰিব পৰা নাই। সখা মোৰ সখা স্নেহ ভাবেৰে নাই চাউল মুঠি মোৰ বাবে মহা মহা ৰত্নৰ সদৃশ। সখা এয়া জগতৰ সৰ্বশ্ৰেষ্ঠ আৰু সৰ্বোত্তম উপহাৰ সখা।